Hello students, welcome back to my channel Raweducation. স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅলে। আজি মই লৈছো তোমালোকৰ মাজলৈ নলবাৰী ডিস্ট্ৰিক্টত হ'বলগীয়া প্ৰি টেষ্ট এক্সামৰ ক্লাছ 10 ৰ ৰুটিনখন। এখন 2022-23 বৰ্ষৰ হয়। গতিকে বলা এটা ভিডিঅটো আৰম্ভ কৰো। সো তোমালোকৰ টাইম ডিউৰেচনটো আছে মৰ্নিং 9টাৰ পৰা 12টা লৈকে আৰু পিছবেলা 12:30টাৰ পৰা 3:30টা লৈকে। তোমালোকৰ এক্সাম আৰম্ভ হ'ব 6 জানুৱাৰীৰ পৰা ফ্ৰাইডে পৰিছে। তোমালোকৰ আগবেলা আছে ইংলিশ। তাৰ নেক্সট তোমালোকৰ 7 তাৰিখ Saturday পৰিছে তোমালোকৰ সব আগবেলা আছে এক্সাম 7 তাৰিখে আছে তোমালোকৰ MIL তাৰ নেক্সট 9 তাৰিখে আছে তোমালোকৰ জেনাৰেল ম্যাথমেটিক্স তাৰ নেক্সট তোমালোকৰ 10 তাৰিখে আছে তোমালোকৰ সোশ্যাল সায়েন্স তাৰ নেক্সট 11 তাৰিখে আছে তোমালোকৰ ইলেক্টিভ সাবজেক্টস তাৰ নেক্সট তোমালোকৰ 12 তাৰিখে আছে তোমালোকৰ জেনাৰেল সায়েন্স মোৰ ছাত্ৰ-ছাত্ৰীসকল ইমানখিনি আছিল আজিৰ ভিডিঅ'ত আলোচনা কৰিবলগীয়া যদি কোনোবা ষ্টুডেণ্টে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিবা যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ইনফৰমেশ্যনসমূহ তোমালোকে সহজতে পাই যোৱা গতিকে পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ